খবৰ আপোনালোকৰ সকলোৱে ভালে আছেনে? আজি হৈছে 21 জুন আৰু আজিৰ দিনটো বহুত বেছি স্পেচিয়েল হয় কাৰণ আজিৰ দিনটো হ'ব বিশ্ব যোগ দিৱস, বিশ্ব সংগীত দিৱস, পিতৃ দিৱস আৰু লগতে আছে সূৰ্যগ্ৰহণ। আৰু আজিৰ দিনটো হৈছে এইটো বছৰৰ সকলোতকৈ দীঘল দিন। আৰু এটা কাৰণত এই দিনটো স্পেচিয়েল হয়, আজি আমাৰ ঘৰৰ ওচৰৰ এটা টিকলি ভণ্টি আছে, তাইৰ বাৰ্থডে হয়। চ' আজিৰ দিনটো বহুত বেছি স্পেচিয়েল। আজিৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ অলপমান যোগাসন কৰি। এনে মই যোগাসন নকৰোঁ, বাট ভাবিলোঁ আজিৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু অলপ কৰিম আৰু ৰাতিপুৱা বিকজ লকডাউনত ঘৰত বহি মই বহুত মটি হৈ গৈছোঁ। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বিশ্ব যোগ দিৱসৰ আপোনালোক আটাইলৈ শুভেচ্ছা থাকিল। ইয়াতে আপোনালোকক দেখাবৰ কাৰণে মই কিছু স্পীড কৰি দিছোঁ, কিন্তু অৰিজিনেলি মই ইমান স্পীডত কৰা নাই, অলপ শ্ল'লি কৰিছোঁ। হৈ গ'ল। ইজি দুটামান ষ্টেপ কৰিছোঁ। আজি যিহেতু ফাৰ্ষ্ট টাইম হয়, সেইকাৰণে সিমান ভাল হোৱা নাই। কৰি থাকিলে হৈ যাব কিজানি। এতিয়া বহুত গৰমো পৰিছে, চ' ফ্ৰেছ হৈ আহোঁ। আৰু চাওকচোন গৰমত কি হৈছে মোৰ এইবিলাক। একদম গৰমত এলাৰ্জি টাইপ হয়, মুখখনত একদম এইবিলাক কিবা কিবি উঠি গৈছে। এইবিলাক দাগ হৈ গৈছে, পূৰা ভাঙি দিছিলোঁ। গা পা ধুই আহিলোঁ, ৰাতিপুৱাৰ ভাত পানীও খালোঁ। আজি জল্দি খালোঁ, 8:30 খালোঁ, কাৰণ সূৰ্যগ্ৰহণ আছে, সেইকাৰণে মায়ে ক'লে জল্দি ভাতকেইটা খাব লাগে আৰু। চ' এতিয়া এনেই আছোঁ। আৰু সন্ধিয়া মানে 3টা বজালৈকে আমাৰ আৰু কিটচেনত ভাত নবনাই, চ' 3টাৰ পিছতহে বনাব, সূৰ্যগ্ৰহণ যেতিয়া খতম হয়। চ' আজি দুপৰীয়াৰ ভাত খাওঁতে মোটামুটি 4টা বাজি যাব। আপোনালোকে হয়তো দেখা পাইছে মই এটা লৈ আছোঁ। বহুতে কৈ আছে মোক যে তোমাৰ মাতটো ভালকৈ বুজি নাপায়, বহুত সৰু হয়। মোৰ লগত মানে একো স্পীকাৰ নাই, চ' মই হেডফোনটো লৈ লৈছোঁ। এইটো কিনি আনিছোঁ, বেছিদিন হোৱা নাই, 3 দিনমান হ'ল কিনি আনিছোঁ। চ' এইটো লৈছোঁ, হয়তো এতিয়া আগতকৈ কিছু উন্নত হ'ব আৰু। বাৰু যি কি নহওক, আজি ফাদাৰ্ছ ডেও হয়। চ' মই ভাবিছোঁ ফাদাৰ্ছ ডেত মই এটা কেক বনাওঁ, আৰু কেকটো চাওঁ কেনেকৈ বনাওঁ। ঘৰত যি আছে সেই দিয়ে বনাম আৰু একো স্পেচিয়েল একো নাই। অলপতে কেকটো বনোৱা ষ্টাৰ্ট কৰোঁ। মানে এতিয়া কি বস্তু আছে আগতে চাই লওঁ, তাৰপিছত সেইখিনি মিক্স কৰি ৰেডি কৰি ৰাখি দিম। কিন্তু এতিয়াতে নবনাওঁ, 3টাৰ পিছত বনাম, কাৰণ 3টাৰ পিছতহে গ্ৰহণ খতম হ'ব। কাৰণ আগতে যদি মই বনাওঁ তেতিয়াহ'লে মায়ে ক'ব গ্ৰহণত বনাইছা, এতিয়া নালাগে খাব, পেলাই দি। চ' এইটো অলপ দেৰিকৈ বনাই আছোঁ, বাছ ৰেডি কৰিম বলক। ঘৰত কল আছিলে, চ' মই 2টা পকা কল লৈ লৈছোঁ। তাৰপিছত কল 2টা ভালদৰে পিটিকি লৈ তাত আধা কাপ ৰিফাইন অইল দিছোঁ আৰু ভালদৰে মিক্স কৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে 1 কাপো দিব পাৰে। মই 1 কাপ দিম বুলিয়ে ভাবিছিলোঁ, কিন্তু আধা কাপেই আছিল ঘৰত, চ' সেইখিনিয়ে দি দিছোঁ। নেক্সট আমি 1 কাপ চেনি দিম আৰু ভালদৰে মিক্স কৰি ল'ম। চেনিখিনি ভালদৰে মিক্স হোৱাৰ পিছত আমি দিম 1.5 কাপ ময়দা। প্ৰথমতে 1 কাপ দি সেইখিনি ভালদৰে মিক্স কৰা হোৱাৰ পিছত নেক্সট আৰু আধা কাপ দি ভালদৰে মিক্স কৰি ল'ম। আৰু গোটেই মিক্স হোৱাৰ পিছত
আমি তাত 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ বেকিং সোডা দি আকৌ ভালদৰে মিক্স কৰিম আৰু লাষ্টত 1 কাপ গাখীৰ দি পেটাৰ্ণটো ভালদৰে মিক্স কৰি আমি কিছু সময়ৰ কাৰণে থৈ দিম যেহেতু আমি চেনিখিনি গুৰি কৰি দিয়া নাই সো কিছু সময় এনেকৈ থৈ দিলে চেনিখিনি নিজে নিজে গলি যাব এতিয়া সময় হৈছে আবেলি 4টা আৰু ভাত পানী খাই উঠিছো তে বলক কেকটোৰ আধৰুৱা কামখিনি পুৰা কৰোঁ মই প্ৰথমতে এখন A4 সাইজ পেপাৰ আৰু এটা টিফিন বাতি লৈ লৈছো আৰু কাগজখনেৰে টিফিন বাতিটো জুখি লৈছো আৰু টিফিন বাতিটোৰ জোখ হিচাপত কাগজখন কাটি লৈছো এতিয়া টিফিন বাতিটোত ভালদৰে চাৰিওফালে তেল লগাই তাতে কাটি থোৱা কাগজখন লগাই দি তাৰ ভিতৰতো অকণমান আৰু তেল লগাই দিছো এতিয়া ঠিক তেনেদৰে সাইডতো কাগজ লগাই দি অলপ অলপ তেল মুছি দিছো ইয়া আমাৰ বাচনটো ৰেডি হৈ গ'ল এতিয়া আমি ইয়াত গুলি থোৱা পেটাৰ্ণটো ঢালি দিম এতিয়া এটা কুকাৰত প্লেট এখন দি অলপ সময় কুকাৰটো গৰম হ'ব দিছো আৰু যেতিয়া কুকাৰটো ভালদৰে গৰম হৈ গৈছে তেতিয়া তাত টিফিন বাতিটো ভৰাই দি জুইটো সিমত ৰাখি ওপৰৰ পৰা কুকাৰৰ ঢাকনিখন এনে দি থৈ দিছো কেকটো বেক হ'বলৈ দিছো চাও কি হয় আধা ঘণ্টামান থাকক তাৰপিছত এবাৰ চাম আৰু হয়তো 40 বা 45 মিনিট লাগিব কিজানি চাও কি হয় আধা ঘণ্টা পিছত মই যেতিয়া ষ্টিকেৰে চেক কৰি চাইছিলো কেকটো হোৱা নাছিল সো আৰু কিছু সময়ৰ কাৰণে এনেকৈ থৈ দিলো আৰু 45 মিনিট পিছত যেতিয়া মই কেকটো চাইছিলো হেতু ৰেডি হৈ গৈছিলে কেকটো বৰ্তমান ঠাণ্ডা হ'বলৈ দিছো আৰু মই এতিয়া যাও নানুক জন্মদিনৰ শুভেচ্ছা দিব এইজনী হৈছে নানু আপোনালোক আটাইয়ে তাইক আশীৰ্বাদ কৰিব মই হৈছো নানুৰ বাৰ্থডেৰ একমাত্ৰ অতিথি এয়া বাৰ্থডে গাৰ্ল নানুৰ ডান্স এতিয়া বাৰ্থডেৰ বেলুন ফুকাই আছো মোৰ লগত আছে এইজনী মোৰ সন্ধিয়া ফুৰা পাৰ্টনাৰ হয় সুনো নানুৰ বায়েক এইখন বাৰ্থডে কিছু ইউনিক হয় বিকজ ইয়াত মমবাতিৰ সলনি 3 গছি চাকি লগোৱা হৈছে আহক তেতিয়া কেক কাটিং কৰো Happy birthday to you. Happy birthday, dear Nanu. Happy birthday to you. হাই এইমাত্ৰ নানুৰ বাৰ্থডেৰ পৰা আহিলো এতিয়া 8টাই বাজিল আৰু মোৰ কেকটো মই এতিয়ালৈকে চোৱাই নাই এতিয়াহে চাও তে বলক আমাৰ কেকটো কি হৈছে চাও এইটো হৈছে কেক আৰু পুৰা ঠাণ্ডা হৈ গৈছে কেকটো মই এখন প্লেট লৈছো কেকটো মানে ইয়াত উলিয়াই লম ইয়া চাওক কেকটো বহুত ধুনীয়াকৈ ওলাই আহিছে আৰু কেকটোৰ তলত যিখন কাগজ দিছিলো সেইখনো লাগি ধৰা নাই বহুত ধুনীয়াকৈ ওলাই আহিছে আৰু ইয়া আমাৰ কেক ৰেডি এতিয়া আমাৰ কেকটো কাটিবৰ কাৰণে পুৰা ৰেডি হৈ গৈছে ফাদাৰ্স ডে স্পেচিয়েল কেক হয় সো কেকটোতো দেউতাই কাট কৰিব আৰু মা ভাইটি মই গোটেইকেইটা আহি গৈছো বাট প্ৰব্লেম হ'ল মোৰ মোবাইলটো থওঁতে ভাল নহ'ল সো পিকটো নাহিলে ভালদৰে নাহিলে কেকৰ জাষ্ট মানে আমি কেইটা আহিছোঁ কিন্তু কেকৰ পিকটো নাহিলে বাট অ'কে মা দেউতা ভাইটি চব হেপী আৰু মই বহুত বেছি হেপী আৰু আজিৰ দিনটো সঁচাকৈ বহুত ভাল আছিল আৰু বহুত ভালদৰে পাৰ কৰিলোঁ নিশ্চয় আপোনালোকেও
মোৰ ভিডিঅ'টো চাই আজি খুবেই ভাল পাইছে আৰু কেকটো খাই গোটেইকেইটাই ভাল লগা বুলিয়ে কৈছে। হে ফ্ৰেণ্ডছ, এতিয়া 10টাই বাজে, ভাত বনাব যোৱাই নাই, এতিয়াহে যাওঁ, আজি বহুত দেৰি হৈ গ'ল। তো ভিডিঅ'টো আজি ইমানতে সামৰোঁ। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো হিট কৰি দিব। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ ইয়াতে এৰিলোঁ আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। শেষত আৰু এবাৰ আপোনালোক আটাইলৈকে হেপী ফাদাৰ্ছ ডে এণ্ড বাই বাই।